আমি মাইনৰিটি সেল UPPL আৰু যুৱ শাখা UPPL এটা আলোচনা কৰোঁ আগন্তুক বিধানসভা নিৰ্বাচন কেন্দ্ৰিক দলৰ কাৰ্যপ্ৰণালী কি হ'ব। এই ক্ষেত্ৰত আমি আমাৰ UPPL দলৰ সন্মানীয় সভাপতি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া এটা স্লোগান দিছিল যে চলো BTC পাল্টাই চাচা চাচিৰ বাৰীত যায়। এই স্লোগানটো আমি কাৰ্যকৰী কৰাৰ কাৰণে 15টা বিধানসভা সমষ্টিত আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি চাচা চাচিৰ ঘৰত যাম, চাচা চাচিৰ ঘৰত গৈ চাচা চাচি কি বেদনাত আছে, কি দুখত আছে, ৰাজনৈতিকভাৱে আমি চাচা চাচিক কি ধৰণে সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। দ্বিতীয় কথাটো হৈছে আপোনালোকে সকলোৱে জানে যে এইবাৰ BTCৰ যিটো চৰকাৰ চলি আছে BPFৰ চৰকাৰ, এই BPFৰ চৰকাৰখনে 5টা গেৰাণ্টি BTCৰ ভোটাৰ ৰাইজক দি তেওঁলোকে চৰকাৰ গঠন কৰিছিল। এতিয়া আমি দেখিছোঁ যে এই 5টা গেৰাণ্টি যিটো তেওঁলোকে দিছিল, এই 5টা গেৰাণ্টি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকে মানে ভূমিকা গ্ৰহণ কৰিছে। আমি এই 5টা কাৰ্যসূচী গেৰাণ্টি বুলি কোৱা নাই, আমি এটা ঠগ প্ৰবঞ্চনা কৰা এটা কাৰ্যসূচী বুলি আমি কৈছোঁ। বিশেষকৈ এই 5টা গেৰাণ্টি যিটো আছিল, এই 5টা গেৰাণ্টিয়ে মুছলমান সমাজক প্ৰতাৰণা কৰিছে, বঞ্চনা কৰিছে। আমি দেখিছোঁ যে যোৱা সভাবিলাকত যিবিলাক চেক বিতৰণ কৰা হৈছে, সেয়া IBS হওক, সেয়া 10,000 টকাৰ IBS, 2 লাখ টকাৰ IBS, বিকলাংগ মানুহ হওক, ছিনিয়ৰ চিটিজেন মানুহ হওক বা মহিলা সেল্ফ হেল্প গ্ৰুপ, আমি দেখিছোঁ মুছলমান সমাজৰ অংশীদাৰিত্ব খুবেই কম। মুছলমান সমাজক নিম্ন পৰিমাণৰ নিদিলে বেয়া পাব বুলিহে 2-এটা মানুহক তেনেকুৱা সুবিধা আমাৰ দিয়া দৃষ্টিগোচৰ হৈছে। কিন্তু যিটো জনগোষ্ঠীয়ে এইবাৰ BTC নিৰ্বাচনত BPF দলক হিয়া উজাৰি ভোট দিছিল, সেই জনগোষ্ঠীৰ মানুহক প্ৰতাৰণা বঞ্চনা কৰাটো আমি খুব এটা ভাল লক্ষণ দেখা নাই। আমি BTCৰ BPF দলৰ যিটো শ্লোগান আছিল সম অধিকাৰ আৰু সম উন্নয়ন, এই শ্লোগানটো আজি ভেক ভাওনাত পৰিণত হৈছে। তেওঁলোকে বিতৰণ কৰা যিবোৰ আঁচনি, সেই আঁচনিবোৰ সম বিতৰণ, সম উন্নয়ন, সম অধিকাৰ প্ৰতিষ্ঠা হোৱা নাই। BPF দলে একপক্ষীয়ভাৱে তেওঁলোকৰ কিছুমান নেতাকৰ্মীক সন্তুষ্ট কৰাৰ কাৰণে এই আঁচনিটো গ্ৰহণ কৰিছে। দ্বিতীয়টো হৈছে যে আপোনালোকে জানে যে যোৱা 2 দিন আগত BTC চৰকাৰে এটা অন্তৰিম বাজেট তাত দাখিল কৰিছে। আমাৰ প্ৰশ্নটো হ'ল BPF চৰকাৰে যিখন অন্তৰিম বাজেট দাখিল কৰিলে, এই অন্তৰিম বাজেটত আমাৰ BTC অঞ্চলৰ মুছলমান সমাজৰ কাৰণে কি কি আঁচনি ধৰিলে, কি কি শিতানত মুছলমান সমাজৰ কাৰণে তেওঁলোকে খৰচ কৰিব, তাৰ এটা হোৱাইট পেপাৰ আমি বিচাৰিছোঁ, শ্বেতপত্ৰ এটা বিচাৰিছোঁ। কাৰণ মুছলমান সমাজে BPF দলটোক হিয়া উজাৰি ভোট দিছিল। শতকৰা 80% ভোট দিয়া জনগোষ্ঠীক যদি বাজেটত তেওঁলোকৰ উন্নয়নমূলক কাম কাজৰ কাৰণে কোনো নিৰ্ধাৰণ কৰা নহয়, ইয়াক সঁচাকৈ BTC মুছলমানৰ কাৰণে বা BPF দল কৰা যিবিলাক সংখ্যালঘু মুছলমান আছে তেওঁলোকৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে এই কথাটো আমি এটা হোৱাইট পেপাৰ বিচাৰিছোঁ। BPF দলে মুছলমান সমাজৰ কাৰণে বাজেটত কি কি আঁচনি ধৰিলে, কি কি শিতানত খৰচ কৰিব, তাৰ এটা হোৱাইট পেপাৰ লাগে। দ্বিতীয়টো হৈছে আপোনালোকে জানে যে BTCৰ যিটো CSB বোৰ্ড, BTC চৰকাৰ গঠন হোৱাৰ পিছতে CSB বোৰ্ডটো গঠন কৰা হ'ল। তাত মুছলমান শূন্য CSB বোৰ্ড গঠন হোৱাৰ পিছত BTCৰ সকলো ধৰণৰ মুছলিম যিবিলাক সংগঠন আছে, ধৰ্মীয়, জাতীয়, ছাত্ৰ সংগঠন, সব জাতীয় সংগঠনবোৰে BPF দলক ককৰ্থনা কৰাৰ পিছত তেওঁলোকে ক'লে বোলে ABMSO আৰু হাগ্ৰামা মহিলাৰীৰ মাজত এটা আলোচনা হৈছে, ভোগালী বিহুৰ পিছত CSB সদস্য মুছলমান এজন দিয়া হ'ব। আজি ভোগালী বিহু যোৱাৰ 2 মাহ হ'ল, ক'ত CSB সদস্য? আমি জানিছিলোঁ হাগ্ৰামা মহিলাৰী এজন ঠগ, এজন প্ৰবঞ্চক, তেওঁ কেৱল মাত্ৰ নিজে টুপি পিন্ধি মুছলমান ৰাইজক টুপি পিন্ধোৱা এজন ৰাজনৈতিক নেতা। তেওঁ যে মুছলমান CSB সদস্য নিদিয়ে, এই কথাটো আমি বুজিবলৈ পাইছিলোঁ। গতিকে তেখেতক যদি মুছলমান সমাজৰ প্ৰতি তেওঁ দায়বদ্ধ, যদি মুছলমান নিবনুৱা যুৱক যুৱতীৰ প্ৰতি তেওঁ যদি দায়বদ্ধ, তেতিয়াহ'লে কম সময়ৰ ভিতৰত
এজন মুছলমান CSB সদস্য নিযুক্তি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। শেষত এটা কথা ক'বলৈ আপোনালোকক বিচাৰিছোঁ, খুব দুখ আৰু পৰিতাপৰ বিষয়। BTCৰ ৰাজধানী কোকৰাঝাৰ ৰাজধানী জামে মছজিদত এটা ঘটনাক লৈ দুৰ্বৃত্তই মছজিদত আক্ৰমণ কৰিছিল, মছজিদত ভাঙচুৰ কৰিছিল, মছজিদৰ ক্ষতিসাধন কৰিছিল। এই বিষয়ত জাতীয় সংগঠনে FIR দিলে, কোকৰাঝাৰ থানাত মছজিদ কমিটিয়ে FIR দিলে, কিন্তু আজিলৈকে মছজিদত আক্ৰমণ কৰা সেই দুৰ্বৃত্তসকলক কোনো ধৰণৰ আইনৰ মেৰপেচত অনা নহ'ল, আইনৰ আওতাত অনা নহ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মছজিদত আক্ৰমণকাৰীসকলক কি সমৰ্থন কৰিছে নেকি, তেওঁ উদগনি যোগাইছিল নেকি, যাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজিলৈকে মছজিদত আক্ৰমণ কৰা বা কোকৰাঝাৰ টাউনত মুছলমান ব্যক্তিসকলক আক্ৰমণ কৰা ঘটনাটো কোনো প্ৰকাৰৰ প্ৰতিক্ৰিয়া দিয়া নাই, কোনো একশ্যন লোৱা আমি দেখিবলৈ পোৱা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই টুপি পাইজামা পিন্ধি ইফতাৰ কৰিলে, জুব্বা পিন্ধি ঈদগাহত গৈ নামাজ পঢ়িলে, তেওঁ মুছলমান প্ৰীতি নেদেখায়। যদি মুছলমানক সঁচাকৈ ভাল পায় তেখেত, তেতিয়াহ'লে মুছলমানৰ হৃদয়ত আঘাত কৰা মছজিদত যি আক্ৰমণ কৰা হ'ল, সেই আক্ৰমণকাৰীসকলক কম সময়ৰ ভিতৰত আইনৰ আওতাত অনাৰ কাৰণে আমি দাবী জনাইছোঁ।